নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ আজি ৰাতি 12 বজাৰ পৰা কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, আজি একাদশী 7 মে শুক্ৰবাৰ। আজিৰ দিনটোত কেইটামান ৰাশিৰ ৰাতি 12 বজাৰ পিছত বিশেষ ধৰণৰ ভাগ্য খুলিব আৰু এওঁলোকৰ ভাগ্যফল যথেষ্ট উন্নতি হোৱা দেখা যাব। এওঁলোকে বিশেষ শুভফল লাভ কৰিব যিকোনো কামত। এওঁলোকৰ জীৱনত সুখ শান্তি ভাগ্য বাঢ়িব। যি কামত হাতিব তাতে সফলতা লাভ কৰিব, দশো দিশে উন্নতি লাভ কৰিব। ঘৰ সংসাৰ সকলোতে সুখ আহিব। প্ৰেম প্ৰণয় স্বাস্থ্য দাম্পত্য শিক্ষা কেৰিয়াৰ সকলোতে আৰ্থিক অৱস্থা পৰ্যন্ত সকলোতে মজবুত হোৱা দেখা যাব। এই বিশেষে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে মেষ, সিংহ, তুলা, কুম্ভ আৰু বৃশ্চিক ৰাশি। বন্ধুবান্ধৱী কলেকেইটা হৈছে প্ৰধান ৰাশি, যিকেইটা আজি ৰাতি 12 বজাৰ পিছত ভাগ্যলৈ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' বনাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।